হেল্ল' এভৰিৱান, কি খবৰ বাৰু আপোনালোকৰ? আশা কৰিছোঁ আপোনালোক ভালে আছে। মোৰো ভাল বাৰু। মই আকৌ এটা নতুন ৰেচিপিৰ সৈতে আপোনালোকৰ ওচৰলৈ আহিলোঁ। মই আজি বনাবলৈ ওলাইছোঁ পিঁয়াজীৰ কচুৰি। বলকচোন পিছে দেৰি নকৰি মইনো কেনেকৈ সহজতে দোকানৰ দৰে পিঁয়াজীৰ কচুৰি বনাব পাৰোঁ সম্পূৰ্ণকৈ ভিডিঅ'টো চাব, তেতিয়াহে আপোনালোকে বনাবলৈ পাৰিব। থেংক ইউ। পিঁয়াজী কচুৰি বনাবলৈ মই প্ৰথমতে এটা বাউলত 3 কাপ ময়দা দি ল'ম। 1 কাপ, 2 কাপ, 3 কাপ আৰু দি দিম মই 2 কাপ আটা। 1 কাপ, এয়া 2 কাপ আৰু এতিয়া দি দিম মই হাফ চামুচ কালজিৰা, জোখমতে নিমখ। এতিয়া মই গোটেইখিনি প্ৰথমতে হাতেৰে মিক্স কৰি ল'ম। তাৰপিছত মই দি দিম 5 চামুচ ৰিফাইন তেল। এতিয়া মই প্ৰথমতে ভালদৰে মিক্স কৰি লওঁ। ভালদৰে মিক্স কৰি ল'লোঁ। এতিয়া মই অলপ অলপকৈ গৰম পানী দি ডোটো বনাই ল'ম। প্ৰথমতে মই এখন কেৰাহী তপতাই ল'ম। তাৰপিছত মই ডাঙৰ চামুচেৰে 5 চামুচ ৰিফাইন তেল দি ল'ম। তেলখিনি তপতোৱাৰ পিছত এতিয়া মই দি দিম হাফ কাপ চেনি। ৰং চঙুৱাকৈ ভাজি ল'ম। চেনিখিনি ধুনীয়াকৈ ৰঙা হৈ গ'ল। এতিয়া মই আধা কেজি পিঁয়াজ লৈ লৈছিলোঁ। পিঁয়াজখিনি মই সৰু সৰুকৈ কাটি লৈছোঁ। এতিয়া মই দি ল'ম আৰু এটা কেপচিকামো সৰু সৰুকৈ কাটি লৈছোঁ। কাটি লোৱা কেপচিকামখিনিও মই দি ল'ম। তাৰপিছত মই গোটেইখিনি একেলগে ভাজি থাকিম। 1 মিনিটমান সময় মই ভালদৰে ভাজি ল'ম। তাৰপিছত মই দি দিম 1 চামুচ চয়া চচ, 1 চামুচ টমেটো চচ, হাফ চামুচ ৰেড চিলি পাউডাৰ, হাফ চামুচ আইজৱাইন, হাফ চামুচ গৰম মছলা, হাফ চামুচ হালধি আৰু জোখমতে নিমখ। গোটেইখিনি দি মই ভালদৰে 5 মিনিটমান সময় ভাজি ল'ম। পাঁচ মিনিট পিছত আমাৰ পিঁয়াজ ভাজি ৰেডি হৈ গ'ল। এতিয়া মই গোটেইখিনি তুলি এখন প্লেটত থৈ ল'ম। এতিয়া মই আটাৰ ডোটোৰ পৰা সৰু সৰুকৈ লাড্ডু বনাই লৈছোঁ মিডিয়াম চাইজৰ। এতিয়া এটা লাড্ডু ল'ম আৰু দুয়োফালে আটা লেটিয়াই ল'ম আৰু অলপমান বেলি ল'ম। ভালদৰে মই বেলি ল'লোঁ। বেছি পাতলাও নকৰোঁ, বেছি ডাঠো নকৰোঁ। এতিয়া মই পিঁয়াজৰ মিশ্ৰণখিনি দি দিম। দি চাইডে চাইডে মই ধুনীয়াকৈ ভাজ দি আহিম। গোটেইখিনি মই ভালদৰে ভাজ দি ল'ম। এতিয়া মই ওপৰটো অলপ বাতি চাইজৰ কৰি মই চিঙি পেলাই লগাই দিম। চিঙি উঠি মই ধুনীয়াকৈ লগাই দিম। এতিয়া মই অলপমান দুয়োফালে টিপি দিম। আমাৰ কচুৰি ৰেডি হৈ গ'ল। এনেকৈ মই গোটেইবিলাক বনাই ল'ম। এতিয়া মই প্ৰথমতে এখন কেৰাহী তপতাই তাত মই আধা লিটাৰ তেল দি ল'ম। তেলটো মই পূৰা গৰম হ'বলৈ নিদিওঁ। অলপমান গৰম হোৱাৰ পিছত মই দি ল'ম। যদি আমি বহুত তেলটো বেছি গৰম হ'বলৈ দিওঁ, তেতিয়া পিঁয়াজীৰ কচুৰিখিনি বেয়া হৈ যাব। যেতিয়া কচুৰিখিনি তেলৰ পৰা অলপমান ওপৰলৈ উঠি আহিব, তেতিয়া আমি কচুৰিখিনি ওলোটাই দিম। গোটেইখিনি কচুৰি আমি ভালদৰে ওলোটাই ল'ম। কচুৰি মই সদায় কম জুইত ভাজিব। বহুত জুইত ভাজিলে কচুৰিখিনি বেয়া হৈ যায়। এনেকৈ মই ওলোটাই ভাজি থাকিম। কচুৰিখিনি লাহে লাহে ৰং চেঞ্জ হৈ আহিছে। কচুৰিখিনি আমি লাহে লাহে ওলোটাই পালটাই 15 মিনিট সময় ভালদৰে ভাজি ল'ম। তাৰপিছত আমাৰ কচুৰি ৰেডি হৈ গ'ল। এতিয়া আমি তুলি থ'ম।
যদি মোৰ কচুৰি ৰেচিপিটো ভাল লাগিল তেতিয়াহ'লে মোৰ চেনেলটো লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু যদি মোৰ চেনেলটো কোনোবা নতুনকৈ আহিছে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'বোৰ সম্পূৰ্ণকৈ চাব। তেতিয়া আৰু ধুনীয়া ভিডিঅ'বোৰ আপোনালোকৰ মাজলৈ আনিবলৈ সক্ষম হ'ম। থেংক ইউ।